তো এইখন আমি 400 টকাত স্কুটিখন লৈ ললো এতিয়া স্কুটি লৈ পুৰা ওলালো একদম আজি পুৰা গোৱা দেখুৱাম আপোনালোকক তো পুৰা গৈ আছো আমি পুৰা মজা তো গাইছে এইখিনি দেখিছে মানে সিংঘামখন যে শুটিং হৈছিল তো হেল্ল' গাইছ নতুন এটা ভিডিঅ' লৈ গোৱাৰ পৰা তো ওলালো ৰুমৰ পৰা আৰু এইফালে লক কৰি দিলোঁ আৰু এখন স্কুটি ল'ব লাগিব তাৰপিছত স্কুটিখন লৈ পুৰা একদম ফুৰিব যাম তো বল তো এইখন আমি 400 টকাত স্কুটিখন লৈ ললোঁ এইখন লৈ আজি পুৰা ঘূৰিম আৰু একবাৰ স্কুটিখন দেখুৱাই দিছোঁ আপোনালোকে গোৱা আহিলে এনেকৈ স্কুটি লৈ পুৰা ঘূৰিব পাৰিব আৰু এই দুখন ল'ম আমি এতিয়া স্কুটিখন দেখাই দিছোঁ মানে ক'ৰবাত যদি কিবা স্ক্ৰেচ হয় না আমাক আকৌ ধৰিব চ' স্কুটিখন পুৰা দেখাই দিছোঁ আৰু এইখন যদি পিছত কিবা কয় দেখুৱাই দিম ভিডিঅ'টো ক'তো স্ক্ৰেচ নাই আৰু তো ইয়াৰ স্কুটি লৈ ল'লোঁ পুৰা একদম আৰু অলগোৱা কিবা কিবি গোটাই ঘূৰি আহিম আৰু পুৰা স্কুটিখন লৈ হয় মজা 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 আছিল এইখন এখন ই লৈছে পুৰা ঐ ভালকৈ চলাবি হা আচ্ছা চলা না বাইক তো আমি এতিয়া স্কুটি লৈ পুৰা ওলালোঁ একদম আজি পুৰা গোৱা দেখুৱাম আপোনালোকক আৰু কিবা কিবি স্পৰ্টিং ল'ব লাগিব গোৱাৰ পৰা না ন ভাই ল'ব লাগিব আৰু বৰ্তমান কিবা এটা খাই ল'ব লাগিব অঁ কিবা এটা খাই লওঁ মানে ভোক লাগি আছে না একো খোৱা নাই ৰাতিপুৱাৰ পৰা তো কিবা এটা খাই লওঁ চ' পুৰি চব্জি খাই লওঁ খাই কিনে একদম পুৰা ফুৰিব যাওঁ আৰু পুৰা গৈ আছো আমি পুৰা মজা আজিহে মানে অলপ গোৱা লাগিছে আৰু বতৰটো ইয়াত ইমান ভাল নহয় মানে ঠাণ্ডা বহুত স্কুটিখনত অলপ তেল চেল ভৰাই লওঁ দিয়ক কাৰণ স্কুটিত তেল চেল নিদিয়া না ওপৰলৈ যাই আছে গাড়ী তো গাইছ আমি আহি donapaula বিচ ন তো য'ত যে সিংঘামখন শ্বুটিং হৈছিল তাত সেইখিনি জেগা দেখুৱাই আছোঁ মোক এই মজা লাগিব পুৰা গাইছে এইখিনি দেখিছে মানে সিংঘামখন যে শ্বুটিং হৈছিল অজয়দেৱৰ কাৰণে পুৰা যে এনেকৈ হিলাই দিছিল পাইপ এডাল তো এইখিনিতে চাই লওক এতিয়া এইফালে যোৱা মানে এলাও নাই বন্ধ কৰি দিছে চ' ইয়াৰ পৰাই চাইছোঁ আৰু তো এইখিনি জেগা দেখিলে আপোনালোকে এইখিনিতে সিংঘামখনৰ শ্বুটিং হৈছিল এতিয়া বন্ধ আছে মানে এনেকৈ যাব পাৰিছে চাওক ধুনীয়া তো ইয়াৰ পৰা ওলালোঁ আৰু নেক্সট এটা বেলেগ জেগাত যাম তো ভিডিঅ'টো চাই থাকক আপোনালোকে তো এতিয়া আমি অলগোৱা যাই আছোঁ অলগোৱা এইফালে যাম সাগৰৰ পাৰে আৰু অলপমান গ'লে অলগোৱা পাই যাম অলগোৱাখিনি আপোনালোকক দেখুৱাই আছোঁ চাই থাকক
पूरा गाड़ी चला मजा তো গাইছ এইখিনি কিবা অলগোৱা বুলি কয় ভালকৈ ইমান গম নাপাওঁ চ' ভিতৰৰ ফালে যাওঁ অলপ জেগাখিনি দেখুৱাওঁ আপোনালোকক তো গাইছ এয়া আমি আহি পালোঁ ইয়াত আৰু মিউজিয়াম আৰু চাৰ্চবিলাক আছে ইয়াত চ' অলপমান ভিতৰৰ পৰা আহোঁ তো জীৱনত ফাৰ্ষ্ট টাইম চাৰ্চত সোমাম তো এইখিনি জেগাকে অলগোৱা বুলি জনা যায় চ' তো ভিডিঅ'টো একদম শেষলৈ চাই থাকক আপোনালোকে ধুনীয়াকৈ দেখাই আছোঁ তো দেখুৱাই আছোঁ আপোনালোক জেগাখিনি তো ইয়াত লিখা আছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে এইখিনিয়ে আৰু মিউজিয়াম চিউজিয়াম আছে কিবা কিবি ইমান ভালকৈ নাজানো আৰু এইবিলাক চাওক তো অলগোৱাখন চালোঁ আমি এতিয়া আকৌ এতিয়া পুনৰ যাত্ৰা আৰম্ভ কৰোঁ আৰু
তো গাইজ গোৱাৰ পৰা এইখিনিয়ে ভিডিঅ' আছিলে তো কি পাৰোঁ দেখুৱালোঁ মানে আৰু ইমান ভালকৈ দেখুৱাব নোৱাৰিলোঁ তো মই দুদিনৰ কাৰণে আহিছিলোঁ যি পাৰোঁ দেখুৱাইছোঁ আপোনালোকক আকৌ যদি কেতিয়াবা আহোঁ নিশ্চয় ভালকৈ দেখুৱাম আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ